ভাৰতত বসবাস কৰা বৃহত্তৰ আদিবাসী জনগোষ্ঠীয় লোকসকলৰ ভগৱান স্বৰূপ ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উলহ মালহেৰে আদিবাসী জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে। 15 নৱেম্বৰ 1875 চনত আদিবাসী জনগোষ্ঠীয় লোকসকলৰ ভগৱান স্বৰূপ ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ ৰাঁচীত জন্ম হৈছিল। তেখেতৰ 144তম জন্মদিনটোত ওদালগুৰি জিলা আছা হৰিশিঙা আঞ্চলিক সমিতিৰ উদ্যোগত খোকাবস্তিত দিনজোৰা কাৰ্যসূচীৰে জন্ম জয়ন্তী আৰু কৰম পৰৱ উদযাপন কৰা হয়। আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ কুৰুক নৃত্য, মুণ্ডা নৃত্য, ঝুমুৰ আদিকে ধৰি নিজৰ জাতীয় লোকগীতসমূহ পৰিৱেশন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ মনোনীত কাৰ্যবাহী সদস্য উইলছন হাজদা, বিজেপিৰ ৰাজ্যিক সংখ্যালঘু সভাপতি শান্তিউজ কুজুৰ, বিৰছা কমাণ্ড ফ'ৰ্চৰ অধ্যক্ষ বীৰ সিং মুণ্ডাকে ধৰি বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল। माननीय मनमोहन सिंह के संगे बहुत गौरव की बात है कि हमने के एक जन आदिवासी और से रास्ता वो रास्ता के हमने सब जन कोशिश करे लगी कि हमने सब जन वैसे आगे बढ़े लगी। জনজাতীয় গৌৰৱ দিৱসত আমি সুখেৰে এই জনজাতীয় গৌৰৱ দিৱস পালন কৰিব পৰা নাই, কাৰণ আজি আমি অসমত জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে এয়া চৰম বৈষম্য। এই মানুহখিনি অসমত OBC হিচাপে বসবাস কৰিব লগা হৈছে আৰু OBCৰ ভিতৰতো MO আদাৰ বেকৱাৰ্ড ক্লাছেছ। গতিকে এই ওৰাং মুণ্ডা উৰিয়া খাৰিয়া কুলবিল ভূমিজৰে পূৰ্বজ যি বীৰ বিৰছা মুণ্ডা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ফেৰিঙতি জ্বলাইছিল, যাৰ অনুপ্ৰেৰণাত পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলন, স্বাধীনতা আন্দোলন গঢ় লৈ উঠিছিল। গতিকে সমগ্ৰ ভাৰত বীৰ বিৰছা মুণ্ডাৰ ওচৰত কৃতজ্ঞ আৰু ঋণী। সেই হিচাপত তেওঁৰ যি উত্তৰাধিকাৰী অসমত বসবাস কৰি থকা ওৰাং মুণ্ডা উৰিয়া খাৰিয়া কুলবিল ভূমি চাওৰা চান্থাল ইত্যাদিৰ বাসিন্দা, এওঁসকলক আপোনালোকে অতি শীঘ্ৰে জনজাতিৰ যি প্ৰাপ্য মৰ্যাদা এইটো শীঘ্ৰেই দিয়ক, আমি সেইটো প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে এইটোকো মনত পেলাবলৈ আমি বিচাৰিছোঁ যে সিদিনাখন অৰ্থাৎ 2014 চনত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোকৰাঝাৰত আহি কৈছিলে যে আসাম মে BJP চৰকাৰ আনে के 6 महीना के बाद आसाम के आदिवासी को जनजाति का मर्यादा दिया जाएंगे। আৰু 2018 চনতে তিনিচুকীয়াত অনুষ্ঠিত হোৱা মহাসভাত আমাৰ বৰ্তমানৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱেও ঘোষণা কৰিছিল যে অসমৰ আদিবাসীসকলৰ জনজাতিৰ কাম কাজ 90% হৈছে, মাত্ৰ 10% বাকী আছে। গতিকে এইবাৰো যিহেতু বিজেপিৰ যি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি চৰকাৰ আছে, আমি তেওঁকো সোঁৱৰাই দিবলৈ ইচ্ছা কৰিছোঁ যে আপোনাৰ সেই 10% বাকী থকা জনজাতিৰ যি কাম সেইটো কেতিয়া কৰিব। আপোনাৰ ওচৰত আমাৰ বিশ্বাস, দৃঢ় বিশ্বাস আৰু ভৰসা আছে যে আপোনাৰ কাৰ্যকালত দৃষ্টান্তমূলকভাৱে অসমৰ এই ওৰাং মুণ্ডা উৰিয়া খাৰিয়া কুলবিল ভূমি পৰ্যা চাওৰা ইত্যাদিৰ দীৰ্ঘম্যাদী দাবী জনজাতিৰ মৰ্যাদা আপুনি পূৰণ কৰিব। আৰু যদিহে পূৰণ নকৰে তেতিয়াহ'লে আমি ভাবিব বাধ্য হ'ম যে আপুনি এজন বাকী মুখ্যমন্ত্ৰী লেখীয়াকৈ আপুনি মিছলীয়া মুখ্যমন্ত্ৰী। গতিকে আপোনাৰ সময়তে আপোনাৰ যি কাৰ্যদক্ষ আৰু বিশ্বাসযোগ্যতা প্ৰমাণ কৰক, আৰু তাৰ কাৰণে অতি শীঘ্ৰে আপুনি অসমৰ আদিবাসী ওৰাং মুণ্ডা চান্থাল উৰিয়া খাৰিয়া কুলবিল ভূমি পৰ্যায়ক আপুনি জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। লগতে আপোনাক ধন্যবাদ দিবলৈ আমি পাহৰা নাই যে আপুনি অসমৰ আদিবাসীসকলৰ কাৰণে আপুনি কৰম পূজাৰ ছুটী ঘোষণা কৰিলে, তাৰ কাৰণে আমি কৃতজ্ঞ আৰু চিৰকৃতজ্ঞ হৈ ৰওঁ। লগতে যদি অসমৰ এই আদিবাসীসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ লগতে যিমানবোৰ দাবী আছে আপুনি বিবেচনা কৰি যদি সেয়া পূৰণ কৰে তেতিয়াহ'লে এই আদিবাসীসকল ওৰাং মুণ্ডা উৰিয়া খাৰিয়া কুলবিল ভূমি পৰ্যা
আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। Asawa ayur program doho kana nuwa program do বিশেষ করে বিশ্ব মুন্ডা জয়ন্তী বিশেষ করে একটা করম নোডে সেটা নিজন প্লেস স্কুল বুঝিনা তো আইস কারণ রাজা के बारे में कारण कहानी के दुनिया के पहाड़ होइल वो जाएगा दुनिया विशेष तो दोहत करना फिर भी साउथ को विशेष भी खबरस्ती में चाहूं तो आई तो विशेष भी लेके खबरस्ती कि आई तो महान पुरुष के जन्म के दिन में कहते विशेष कहते पटा से भी और महान अति नोडे सिंह राजा के औरे मानिया याद अति नुआ जे कारण राजा के आदिवासी समाज से आदिवासी जाति के बचाए रखते हुए बुझे उचित बोलता जे विशेष कहते 5000 आगे अबुआ माने भाषा के दुनिया पे जाति के बचाए पानी को हक करते कहानी कारण इतिहास में विशेष के अबु पुराण को आसाम में हमने दिशा देते मनाते निर्दिवित को जागृत किया एक विशेष व्यक्ति को भी एक प्रोग्राम खबरस्ती में आई कारण राजा के नौजवान जुदे जुदे नौकरी चाकरी से लेकर तैनम विशेष अपना परिचय जत लेकाते कोना बहय लगी ओना लगी तो नित धबिज को उनको चेतान रे जागरण कमी दिया निये की सरकार में से निये की दरकार में पढ़ा से ते लहा जुड़ा माय बासनी जुदे जुदे कमी असली से लेकाते लहा जुड़ा और ओना से लेकाते हिन जो जगह रे फोनगी के मंगे लाइट के अस्तित्व बचाए रखने के लिए किसान दर्जा धुरी सितार के बाद के स्कूल आशय के मिचने आशय अयुर ले लड़ाई के बीसी रे लड़ाई के जो समय लड़ाई के हमने मांगा थी उन्हीं हम हमारे अपना एरिया रे खोल के जरूर खाना कहन खान विशेष और नहीं बोलबो प्रोग्राम जीवन को लगे उत्साहजनक प्रोग्राम जरूरी दिन एट जगह हूँ उत्सव भाषा कान तेबुन अब जीवित दो रस्करिया विषय जे प्रत्येक बच्चों हुई चेक करना और जो गोटा आसाम करम नवंबर डिसेंबर खाली आदिवासी समस्या समाधान करने के लिए बातचीत करेंगे समय देबो आसारन के हमरे के है और हमरे आसरा है सरहाव जोहरी हमरे के आसरा है चालू समय देबो बुझ करेंगे हमरे के समाधान